আজি মৰিগাঁৱৰ মৰি মুছলমান গাঁৱত উদ্ধাৰ হয় ৬-৭ মহীয়া এটা বাঘৰ পোৱালি। বাঘৰ পোৱালিটো উদ্ধাৰ হোৱাৰ পাছতেই স্থানীয় গাঁওবাসীৰ মাজত বিৰাজ কৰিছে আতংকই। ৰাইজৰ সন্দেহ পোৱালিৰ সৈতে আছে বাঘিনীজনী। উল্লেখ্য যে বিৰল প্ৰজাতিৰ এই নাহৰ ফুটুকীৰ পোৱালিটো সোমবাৰে পুৱা অসুস্থ অৱস্থাত মৰিগাঁও মৰি মুছলমান গাঁৱত কেইজনমান লোকে প্ৰত্যক্ষ কৰি গাঁৱৰ মানুহক খবৰ দিয়াৰ লগে লগে পোৱালি পাকটো ধৰে। কিন্তু অসুস্থ বাঘৰ পোৱালিটো কিছু সময়ৰ পাছতেই মৃত্যুমুখত পৰে। মৰিগাঁৱৰ পৰা ৰাতুল ডেকা, আছাম টক্স।